Assalamu alaikum. Welcome back to my channel. আজি মই আপোনালৈ লৈ আহিছো কৰ্দৈৰ মিঠা আচাৰৰ ৰেচিপি। সো বলক ৰেচিপিখন ষ্টাৰ্ট কৰো। প্ৰথমতে মই কৰ্দৈবোৰ ভালদৰে ধুই লৈছো। এতিয়া মই এইদৰে এখন ছুৰীৰে কৰ্দৈৰ সাইডবোৰ কাটি লৈছো। চাওক এইদৰে। এইদৰে মই এতিয়া কৰ্দৈবোৰ কাটি লৈছো। চাওক পাতল পাতলকে। এইদৰে মই গুটেই কেইটা কৰ্দৈ কাটি লৈছো। এতিয়া মই ইয়াত দি দিছো নিমখ। ইয়াত মই সৰু চামুচেৰে 2 চামুচ মান নিমখ দিছো। নিমখ দিয়াৰ পিছত এতিয়া মই এইখিনি হানি 2-3 ঘণ্টাৰ কাৰণে থৈ দিম। দুই 3 ঘণ্টাৰ পিছত চাওক আমাৰ কৰ্দৈৰ পৰা এইদৰে পানী উলিয়াবলৈ ধৰিছে। এতিয়া মই কৰ্দৈৰ পৰা যেটো পানী ওলাইছে এক্সট্ৰা সেইখিনি মই পেলাই দিছো। চাওক এইদৰে মই চেপি যিমান এক্সট্ৰা পানী আছে সেইখিনি পেলাই দিছো। এতিয়া মই আকৌ কৰ্দৈ কটা এইদৰে ভালদৰে হাতেৰে চেপি বেলেগ এটা বাচনত লৈ লৈছো। চাওক ভালদৰে চেপি লোৱাৰ পিছত এতিয়া মই ইয়াত দি দিছো আধা চামুচ মান হালধি গুৰি। গুটেইখিনি মই এইদৰে মিলাই লৈছো। মোক কৰ্দৈখিনি হালধিৰ লগত ভালদৰে মিলোৱা হৈ গৈছে। এতিয়া ইয়াত মই এইদৰে এখন চালনী লৈছো। এতিয়া চালনীত মই এইদৰে এটা এটাকে ধুনীয়াকৈ সজাই দি দিছো। মই গুটেইখিনি কৰ্দৈ এইদৰে সজাই লৈছো। চাওক এতিয়া মই কৰ্দৈখিনি ৰ'দত মই 3-4 ঘণ্টাৰ কাৰণে শুকাই লম। গোটা মছলাত মই ইয়াত লৈছো শুকান জলকীয়া, পাঁচফোৰণ, লৈছো সফট, গোটা ধনিয়া আৰু জিৰা। এতিয়া মই গোটা মছলাখিনি হালকাকে ভাজি লম। মোৰ গোটা মছলাখিনি ভাজা হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি নামাই লৈছো। মছলাখিনি ঠাণ্ডা হোৱাৰ পিছত মই মিক্সিত গুড়ি কৰি লম। ইয়াত মই কেৰাহী এখনত 2 চামুচ মান মিঠাতেল দি দিছো। এতিয়া মই ইয়াত দি দিছো দাৰচিনি, 2টা ইলাইচি, 2টা তেজপাত মাজত ফালি দি দিছো। এতিয়া মই ইয়াত কৰ্দৈখিনি দি দিছো। এটা কথা মন কৰিব, কৰ্দৈখিনি কিন্তু ৰ'দত ভালদৰে শুকাব লাগিব। নহলে কিন্তু আপোনাৰ আচাৰটো ভাল নহ'ব। মোৰ গেছটো কিন্তু মিডিয়াম ফ্লেমতে আছে। এতিয়া ইয়াত মই যেটো মছলা গুড়ি কৰি ৰাখিছিলো সেইটো ইয়াত দি দিছো। ভালদৰে গুটেইখিনি মিলাই লৈছো। এতিয়া মই ইয়াত 1 কাপ মান গুড় দি দিছো।
এতিয়া মই ইয়াত 2 চামুচমান ভিনেগাৰ দি দিছোঁ। ভিনেগাৰটো কিন্তু দিবয়ে, এইটো স্কিপ নকৰিব, কাৰণ ভিনেগাৰ নিদিলে কিন্তু আপোনাৰ আচাৰটো বহুত জলদি নষ্ট হৈ যাব। চ' ভিনেগাৰটো দিলে আচাৰটো বহুত দিনলৈ থাকিব। এতিয়া মই ইয়াত সৰু চামুচেৰে 1 চামুচমান নিমখ দি দিছোঁ, কাৰণ মিঠা আচাৰত নিমখটো অলপ কম লাগে, চ' সেইটো আপুনি চাই কিনে দিব। মই কৰ্দৈটো ভালদৰে ভাজি ল'ম। যেতিয়ালৈকে আমাৰ কৰ্দৈখিনিয়ে আঠা আঠা হৈ নাযায় তেতিয়ালৈকে ভাজি থাকিম। চাওক, মোৰ কৰ্দৈখিনি কিন্তু আঠা আঠা হ'বলৈ ধৰিছে, মানে আমাৰ কৰ্দৈটো হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ। চাওক, এনেকুৱা হ'ব লাগিব, কিন্তু এনেকুৱা হ'লে আপুনি গেছটো অফ কৰি দিব। কৰ্দৈখিনি ভালদৰে ঠাণ্ডা কৰি এতিয়া মই এইদৰে এখন কাঁচৰ বৈয়ামত ভৰাই লৈছোঁ। কাঁচৰ বৈয়ামটো কিন্তু মই আগতে ভালদৰে ধুই ৰ'দত শুকাই লৈছোঁ। মোৰ কৰ্দৈৰ মিঠা আচাৰটো হৈ গ'ল। চ' ফ্ৰেণ্ডছ, ভিডিঅ'খন ভাল লাগিলে এখন লাইক কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ কাৰণে আহিছোঁ। বাই বাই।